সমূহ অসমবাসী ৰাইজত ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাই আমি আহিছোঁ আজি আমাৰ মৰমৰ যতীন দাৰ ঘৰলৈ নগাঁও আহি পাইছোঁ। আহক যতীন দাৰ লগত কিছু আমি কথা পাতিম। আজি সমূহ অসমবাসী ৰাইজক ৰঙালী বিহু আন্তৰিক শুভেচ্ছা জনাইছোঁ। অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৱে সকলোৰ মনত শান্তি সম্প্ৰীতি ঘূৰাই ন তাকে কামনা কৰিছোঁ। হেপী বিহু। হয় যতীন দা, আমি আজি ইনফৰ্মেলি আপোনাৰ লগত কিছু কথা পাতিম আৰু আপোনাৰ চিনেমা আমি বহুত আগৰ পৰা, মইতো বহুত সৰুৰ পৰা চাই আছোঁ। আপুনি মোৰ ওৱান অফ মাই ফেভৰেট এক্টৰ। ওৱান অফ নহয়, অসমীয়া চিনেমাত ক'ব গ'লে আপোনাৰ বাহিৰে বেলেগৰ চিনেমা ইমান চোৱাই নহয়, একদম ফ্ৰেংকলি ক'ব গ'লে। তো সেই অনুযায়ী মই লগ পোৱাটো এটা হেঁপাহ আছিলে। মই এবাৰ লগ পাইছিলোঁ আপোনাক কোহিনুৰ থিয়েটাৰৰ শ্বুটিঙৰ সময়ত। মই দেউতাৰ লগত গৈছিলোঁ আৰু তেতিয়া ফটো উঠাটো বহুত এয়া আছিলে, যতীন দাৰ লগত ফটো উঠিব লাগে তেনেকুৱাকৈ। তো আমি 3 বছৰ আছিলোঁ আৰু পাঠশালাখন মোৰ কাৰণে দ্বিতীয় ঘৰৰ নিচিনাই হৈছিল, যিটো বহুত মানুহৰ লগত তাত মোৰ এটা সম্পৰ্ক আছে। 3 বছৰ মই কোহিনুৰ থিয়েটাৰত আছিলোঁ, আৱাহনত আছিলোঁ 2 বছৰ। চ' সেই ঘৰখন পাঠশালাখন মোৰ কাৰণে এখন দ্বিতীয় ঘৰৰ নিচিনা এটা হৈছিল। গোটেই মানুহখিনিৰ লগত মোৰ ভাল ৰিলেশ্যন আছিল। আৰু আপোনাৰ ইণ্টাৰভিউ বুলি নহয়, জাষ্ট কিছুমান কথা জানিব বিচাৰিম। যেনেকৈ মই জানো যে আপুনি লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াৰ এইটো মুক্তি বুলি নাটকখনত প্ৰথম অভিনয় কৰিছিলে। মোৰ প্ৰথম নাটক হৈছে আমাৰ কুচলুকা। মইতো এতিয়া মোৰ নিজৰ ঘৰতে আছোঁ, নগাঁৱত আছোঁ। সেইখন মোৰ প্ৰথম ড্ৰামা আছিল, মানে লক্ষ্মীনাথ বেজবৰুৱাৰ মুক্তি বুলি এটা গল্প আছিলে ন, সেই গল্পটো আধাৰত কৰিছিলোঁ আমাৰ কচুলখোৱা ফিল্ডতে। মই তোমালোকে নিশ্চয় লক্ষ্য কৰিছা, তাতে মোৰ ফাৰ্ষ্ট এক্টিং আৰম্ভ বুলি ক'ব নোৱাৰোঁ, ভাল লাগে কাৰণে কৰিছিলোঁ। আৰু কিন্তু কণ্টিনিউ মোৰ প্ৰফেশ্যন যে হৈ যাব এক্টিংটো তেনেকৈ ভবা নাছিলোঁ সেইটো সময়ত। চবেই এতিয়া তুমি খেলি ভাল পোৱা বা মই কোনোবাই যি লাইনটোৱে ভাল পায় সেইটো অভিনয় কৰি মন গৈছিল, তাৰমানে নাটক কৰিবৰ কাৰণে। গালিও খাইছোঁ ঘৰত বহুত গালি চালি খাই পেলাই নাটক কৰিছোঁ। কিন্তু থেংক ইউ দৰ্শকক আৰু ভগৱানৰ ওপৰত, যিহেতু মোক এইটো পৰ্যায় আনিলে আৰু কাম কৰিব লাগিব, সেই কথা সেইটোৱে। আপোনাৰ চিনেমা হিচাপত প্ৰথমতে আব্দুল মজিদ ছাৰৰ উত্তৰকালখন আছিলে, এইটো 1989 মানত দিছিলে চাগে। হয়, মোৰতো জন্মই হোৱা নাই, মই 90ত জন্ম। 89 মোৰ ফাৰ্ষ্ট মুভি উত্তৰকাল। চ' আব্দুল মজিদ ডাঙৰীয়াৰ আছে, নগাঁৱতে হৈছে, পুৰণি গুদামত শ্বুটিং হৈছিল, পুৰণি গুদাম চামগুৰি, তেনেকৈ মিলাই শ্বুটিং হৈছিল। আৰু মোৰ ফাৰ্ষ্ট মুভি, আৰু সেইখন ছবি কৰি ইণ্টাৰেষ্টিং কথা ক'ব পাৰি এতিয়া না, মোৰ হাতত 5 বছৰ একো কাম নাছিল। মই বহুত আশা কৰিছিলোঁ যে চিনেমাখন খুব ভালকৈ চলিব, কিন্তু আল্টিমেটলি চালে, দৰ্শকে মোক গ্ৰহণ কৰিলে, কিন্তু মোৰ হাতলৈ কাম অহা নাছিল। চ' 5 years মোৰ হাতত কোনো কাম নাছিল। তেনেকৈ বহুত গালি খাইছোঁ ঘৰৰ পৰা, যে বেলেগ কাম বাদ দি তেনেকুৱা ধৰণৰ। তথাপি 5 বছৰ পিছত বিজু ফুকনক ধন্যবাদ জনাব লাগিব। তেওঁ মোৰ ছবিখন চালে, চোৱাৰ পিছত তেওঁ কেলকাতা চাইছিল, লণ্ডনত। চোৱাৰ পিছত সেই ছবিখন চাই তেওঁ মোক নিজৰ চিৰিয়েল দেউতাত কাষ্ট কৰিলে, দেউতা চিৰিয়েল এখনত, আৰু টিভি ধাৰাবাহিক, আৰু সেইখনতো সাংঘাতিক ধৰণে ছুপাৰহিট হয়। সেই কণ্টিনিউ কৰি আছোঁ আৰু আপুনি ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ এইখন কালসন্ধ্যা বুলি তাতো অভিনয় কৰিছিলে, উত্তৰকালতো অভিনয় কৰিছে। আমি জাষ্ট জানিব বিচাৰিম, এতিয়ালৈ আপুনিতো 50ৰ ওপৰত অধিক চিনেমাত আপুনি অভিনয় কৰিছে। আপোনাৰ প্ৰিয় চৰিত্ৰটো কোনটো হয় আপোনাৰ? যদি মই ৰত্নাকৰ বাদ দি কথাখিনি সুধি আছোঁ দেই। প্ৰিয় চৰিত্ৰ মানে কি, চোৱা, প্ৰত্যেকটো কেৰেক্টাৰ মোৰ কাৰণে ভাল লাগে। মোৰ এতিয়া কাক ক'বা, মুনীন বৰা আটাইকেইখন ছবিৰ কেৰেক্টাৰ মোৰ ভাল। হিয়া দিয়া নিয়া, নায়ক, কন্যাদান, বিধাতা, বাৰুদ, সেই ছবি। তাৰপিছত ইনফেক্ট বাণী দাসৰ চিনেমাখনো মোৰ ভাল লাগে, কাদম্বৰী, চন্দ্ৰমধুৰ চিনেমাখনো ভাল লাগে। আচলতে ভাল, তথাপিও যে মই কিবা এটা কেৰেক্টাৰ অপেক্ষাত আছোঁ, আৰু সেইটো মই নাম তুমি ক'ব মনা কৰিছা, এতিয়া ক'ব নালাগে, ৰত্নাকৰ বাহিৰেও, যে মই ভাবোঁ মোৰ সপোনৰ চৰিত্ৰটো, বাকীখিনি সাংঘাতিক ভাল, মই নকওঁ দেই, যে মুনীন বৰাই মোক বিখ্যাত চৰিত্ৰ দিছে, আৰু মই সেইদিনা ফিডবেকো পাইছোঁ। হিয়া দিয়া নিয়া বা নায়কৰ কেৰেক্টাৰটো, মোৰ নায়ক এইটো মানে সাংঘাতিক ভাল কেৰেক্টাৰ। আৰু এতিয়া মানে কি আৰু এই নতুনত্বটো এতিয়াৰ ক্ষেত্ৰত মোৰ নিজৰ ছবিখনৰ চৰিত্ৰটো মই ভাল বুলি ক'ব লাগিব, যিটো মোৰ সপোনৰ চৰিত্ৰ। মই যেনেকৈ আগতে এজন ডাইৰেক্টৰৰ আণ্ডাৰত থাকোঁ, এতিয়া মই নিজে ডাইৰেক্টৰ, নিজে প্ৰডিউচাৰ, সেইকাৰণে মোৰ কেৰেক্টাৰটো মই নিজে বনাই লৈছোঁ। এনেকুৱা ধৰণে হ'লে ভাল, যিটো মোৰ 50খনৰ ওপৰত ছবি কৰিলোঁ, এক্সপিৰিয়েঞ্চ হ'ল, মানে 30 বছৰ মোৰ ইণ্ডাষ্ট্ৰিটোৰ লগত জড়িত হৈ আছোঁ। হোৱাৰ পিছত এতিয়া মই এনেকুৱা ধৰণৰ চৰিত্ৰ এটা পাইছোঁ, আৰু মই ভাবোঁ ৰত্নাকৰ ওৱান অফ মাই বেষ্ট কেৰেক্টাৰ। আমি তালৈ আহিম, আৰু দুটামান কথা সোধোঁ। যেনেকৈ ধৰি লওক, আপুনি বহুত কেইজন
অভিনেত্ৰীৰ লগতো আপুনি চিনেমা কৰিছে তো বিশেষ জুৰি মানে জোৰ হিচাপে আমি প্ৰস্তুতি পৰাশৰৰ কথা জানো তো এইবাৰ আপোনাৰ নতুন চিনেমাত হয়তো তেখেত নাই চাগে আমি শুনিবলৈ পাইছোঁ কিন্তু আপোনাৰ বেষ্ট জুৰি হিচাপত আপুনি কি ক'ব বিচাৰে আচলতে নহয় এইটো হয় প্ৰস্তুতি পৰাশৰ আৰু মোৰ এটা আমাৰ পেয়াৰটোক মানুহে একচেপ্ট কৰে কিন্তু সেই অনুযায়ী আকৌ বৰষাৰ লগতো মোক বেয়া নাপায় আৰু নিশ্চিতা গোস্বামীৰ লগতো মই অভিনয় কৰিছোঁ আচলতে মই সেই কেৰেক্টাৰ যি দুটা কেৰেক্টাৰ মই ফাইনেলাইজ কৰিলোঁ তাত তাৰমানে বৰষা আৰু নিশ্চিতা হ'লে চবৰে কোৱালিটি বেলেগ বেলেগ প্ৰস্তুতিটো কোৱালিটি বেলেগ বৰষাৰ কোৱালিটি বেলেগ নিশ্চিতাৰ কোৱালিটি বেলেগ কিন্তু চৰিত্ৰটোৰ লগত খাপ খাব পৰা মই ভাবিলোঁ ইহঁত আৰু প্ৰস্তুতি পৰাশৰ থিয়েটাৰত ব্যস্ত হৈ আছে মই ইচ্ছা কৰিছিলোঁ যে প্ৰস্তুতি থকা হ'লে বৰ ভাল আছিল কিন্তু থিয়েটাৰত থকাৰ কাৰণে সিমানখিনি সময় তেওঁ দিব নোৱাৰিব আৰু সেইটো চিন্তা কৰিলোঁ তথাপি বৰষা নিশ্চিতাৰ যি দুটা কেৰেক্টাৰ কাৰণে মই কাষ্ট কৰিছোঁ মানুহে চাই ভাল পাব আৰু সুন্দৰ কাম কৰিছে তেওঁলোক দুইজনে হয় আপোনাক আৰু এটা কথা সুধোঁ যে আমি নৰ্মেলি দেখাব বেয়া নাপাওঁ দেই কথাটো এনেকুৱা যে বলিউড হওক বা হলিউডত হওক এক্টৰবিলাকে ফিটনেছৰ ওপৰত বহুত বেছি গুৰুত্ব দিয়ে ঠিক আছে কিন্তু আমাৰ মৰমৰ যতীন দাক আমি সদায় কোনো ধৰণৰ এক্সট্ৰা বা বাহুল্য নকৰাকৈ আমি যি হিচাপত আছে কোনোদিন শৰীৰ কেতিয়াবা পেটো ওলায় মূৰ ওলায় কিন্তু তেনেকৈ মানুহজনে আমাৰ মাজত হিয়াত সোমাই আছে যেনেকৈ নায়ক কওক ডাক কওক আপুনি কোনো ফিটনেছৰ ওপৰত চেষ্টা কৰোঁ বহুত মই মহাদেৱ দা এতিয়া মোৰ ফিটনেছ মই মহাদেৱ দাৰ তলত কাম কৰি আছোঁ মানে মহাদেৱ দাৰ আণ্ডাৰত মই জিমত গৈ আছোঁ মই খাই খুব ভাল পাওঁ সেইটো আমি আপোনাৰ নখোৱাটো মইতো প্ৰায় নগাঁৱত অফিচৰ কামত বহুত বছৰ আহিছোঁ তাৰমানে নখোৱাতে খাওঁ আমি তুমি ৰত্নাকৰক অলপ চেঞ্জ এটা পাবা দেখিলে সেইটো ধন্যবাদ জনাব লাগিব মহাদেৱ ডেকাক আৰু ছেকেণ্ডলি মই এতিয়া মহাদেৱ দাৰ জিমত মই কণ্টিনিউ কৰিছোঁ দৰকাৰ ফিটনেছটো দৰকাৰ আৰু মই মষ্টলি এই চেঞ্জটো ৰত্নাকৰত পাব আপোনাৰ প্ৰিয় খাদ্য কি হয় এটা মোৰ যিকোনো ঘৰুৱা খাদ্য মোৰ ভাল লাগে মই চাইনিজ বা হেৰিটো ইমান ঠিক নাপাওঁ মই অসমৰ যিকোনো মানে আছামিজ এথনিক ফুডবিলাক মোৰ ভাল লাগে আচ্ছা আপুনি যেতিয়া থিয়েটাৰৰ কামত ঘূৰি থাকে মই সেইবিলাক দেখোঁ মানে চবেই ইমান দূৰে দূৰে যায় বা খানাটো কোনো ধৰণৰ ঠিক ঠাক নাথাকে তো তাতে কিবা বিশেষ ডায়েট ফ'ল' কৰে নেকি আপুনি আচলতে কি আমাৰ লগত এজন কুক থাকে কেয়াৰটেকাৰ থাকে মোৰ এটা কিটচেন ছেটআপ থাকে আমাৰ থিয়েটাৰৰ ক্ষেত্ৰত তেওঁ এনি টাইম মোৰ লগতে থাকে আৰু তেওঁ খোৱা চোৱা এভৰিথিং দায়িত্ব তেওঁৰ আৰু থিয়েটাৰত একো প্ৰব্লেম নাই থিয়েটাৰত মই ভাবোঁ বেছি কনচিয়াছ হৈ থাকিব লাগে যে শ্ব' কৰিব লাগিব মাত ভাঙিলে বেয়া হয় হেল্থ ইম্পৰ্টেণ্ট 9 মান্থ ইজ নট পচিবল মানে খুব কষ্টকৰ কিন্তু সেই তাৰ মাজে ফুডটো যদি তোমাৰ পেটৰ অসুখটো হৈ যায় তোমাৰ প্ৰব্লেম হৈ যাব শ্ব' কৰা যে খুব সাৱধানেৰে তুমি থাকিব লাগে মোৰ আৰু এটা কথা যে যতীন বৰা বুলি ক'লে আমাৰ মনত বেলেগ ধৰণৰ এটা ভাৱ যে যতীন দাস চিনেমা বুলি ক'লে আগতে নায়ক ডাক আমি গম পাঠশালাত শৰ্মা টকিজত আমি আগতীয়াকৈ টিকেট বুক কৰোঁ তেতিয়াই আমি সৰু স্কুলৰ পৰা আহি পেলাই চাওঁ এতিয়া ধৰি লওক আপুনি লাহে লাহে বয়সো হৈ আহিছে আৰু চৰিত্ৰবিলাক আপুনি লাহে লাহে হয়তো চেঞ্জ কৰিব লাগিব নায়ক যতীন বৰাৰ পৰা এতিয়া হয়তো আপুনি কোনোবাৰ বাপেক বা ককায়েক হিচাপত আপুনি লিড কৰিব লগা হ'ব পাৰে প্ৰথম কথা হৈছে মই কেৰেক্টাৰ মই হিৰো হ'ব নোখোজোঁ ফাৰ্ষ্ট অফ অল মই জেনেৰেলি এক অভিনেতা হ'ব খোজোঁ আৰু এজন অভিনেতাৰ এক্টৰ বুলি ক'লে মোক বেছি ভাল লাগে হিৰোতকৈ আৰু সেইকাৰণে মই নিজে ছবিখন তোমালোকে ৰত্নাকৰ চালে ফিল কৰিবা যে তাত মই এটা কেৰেক্টাৰ প্লে' কৰিছোঁ মোৰ বয়সৰ লগত মিলাকৈ এটা চৰিত্ৰ মই প্লে' কৰিছোঁ যতীন দা আৰু এটা কথা যে মই এটা বস্তু অনুভৱ কৰোঁ যেনেকৈ আপোনালোকে হয়তো যেতিয়া জীৱনত কেৰিয়াৰটো ষ্টাৰ্ট কৰিছিলে এক্টিঙত তেতিয়া মুনীন বৰুৱা ছাৰ বা মুন্না আহমেদ ডাঙৰীয়া এওঁলোকৰ গাইডেঞ্চত মানে তেওঁলোকৰ ডাইৰেকশ্যনত আপোনালোকে শিকিছিলে এতিয়া হয়তো বহুতে আপোনাক সোধে যে নতুন প্ৰজন্মত নেক্সট যতীন বৰাজন আহিব নেকি কিন্তু মোৰ কথাটো হৈছে কি সেই যে যতীন বৰাক গঢ় দিয়া সেইসকল ডাইৰেক্টৰৰ দৰে এতিয়া ডাইৰেক্টৰ নতুন চামৰ মাজত এজন যতীন বৰা থিয় কৰাব পৰা ডাইৰেক্টৰ আপোনাৰ চকুত কোনবা নাই সেইটো বহুতেই মোক প্ৰশ্ন কৰে যে ওলাইছে বহুত ভাল ভাল এক্টৰ ওলাইছে আৰু মই ভাবোঁ তেওঁলোক ডাইৰেক্টৰ মুনীন বৰুৱাৰ লগতো বহুতে কাম কৰিছে কিন্তু মই ভাবোঁ এতিয়া তেওঁলোককো তেনেকুৱা ধৰণৰ ছবি লাগিব তেওঁলোকক তেনেকুৱা ধৰণৰ ডাইৰেক্টৰ লাগিব আৰু তেনেকুৱা ধৰণৰ ছবি মাৰ্কেটটো লাগিব ফিল্মৰ মাৰ্কেটটো আৰু মই ভাবোঁ তেনেকুৱা ধৰণৰ ছবি তেওঁলোকৰ বহুত ভাল ছবিয়ে হৈছে মই ভাবোঁ তেওঁলোকক আৰু অলপ সময় দিব পাৰিলে ভাল যিহেতু মোৰ ক্ষেত্ৰত মই 30 বছৰ মই কাম কৰিছোঁ আৰু ভাল টেলেণ্টেড মোতকৈ বহুত টেলেণ্টেড ল'ৰা ছোৱালী আছে অসমত
আৰু তেওঁলোকক আমি সেই সুবিধাটো হয়তো দিব পৰা নাই কিজানি সেইখিনি সেই প্লেটফৰ্মটো পোৱা নাই কিন্তু মই ভাবোঁ নিউ জেনেৰেশ্যনৰ বহুত টেলেণ্টেড ল'ৰা ছোৱালী আছে এতিয়া তেওঁলোকক অপেক্ষা কৰক লগে লগে তুমি ৰিজাল্টটো বিচাৰিলে কেনেকুৱা হ'ব আৰু ময়ো চেষ্টা কৰোঁ নতুন ল'ৰা ছোৱালীক কাম দিবৰ কাৰণে মই ইনফেক্ট মোৰ নিজৰ চিনেমাখনতো মই নতুনক চান্স দিবলৈ চেষ্টা কৰোঁ আৰু মই ভাবোঁ ভাল ভাল এক্টৰ ওলাইছে আৰু ভাল ভাল ছবি হ'ব আৰু যিটো আমাৰ মাৰ্কেটখন এতিয়া ডাউন হৈ আছে ফাৰ্ষ্ট অফ অল আমি যেতিয়া কাম কৰিছিলোঁ তেতিয়া নায়ক সেইটো সময়ত মুনীন বৰুৱাৰ ট্ৰেণ্ড এটা চলি আছিল বাণীদাৰ ট্ৰেণ্ড চলিছিল মুন্না আহমেদ চন্দ্ৰপ্ৰসাদ সকলো এটা আৰু এতিয়া বজাৰখন ইমান বেয়া হৈ গৈছে আফটাৰ মিছন চাইনাৰ পিছত ছবিটো তেনেকৈ চলাই নাই না ইনফেক্ট মোৰো দুখন ছবি বহনিমান নিজানৰ গান এই ছবিবিলাক তাৰমানে কি হৈছে এভাৰেজ বিজনেছটো কৰিছে যিটো ছুপাৰ হিট ক্ষেত্ৰত মই ভাবোঁ খুব প্ৰয়োজন আৰু সেইটো আৰ্টিষ্টৰ গাত দুখ দি লাভ নাই আমি তেনেকুৱা ধৰণৰ ছবি দৰ্শকক দিব পৰা নাই চাগে সেইটো আমাৰ চাগে মাইনাছ পইণ্ট মই ভাবোঁ হয় মানে অসমীয়া চিনেমা মই প্ৰায়ে চাওঁ গোটেইখিনি চাওঁৱেই আমি অসম গুৱাহাটীত থাকিলে মই এটা কথা কওঁ যে নায়ক ডাক হিয়া দিয়া নিয়া কন্যাদান কন্যা মোৰ ধুনীয়া এইবিলাক চিনেমা কিবা যেন অন্তৰত সোমাই আছে আপোনাৰ মোক যদি এতিয়াও আপুনি সোধে যে চৰিত্ৰটো কি আছিল মই কৈ দিব পাৰিম মই বুলি নহয় অসমৰ বহুত মানুহে কৈ দিব পাৰিব কিন্তু মই জাষ্ট এইটো বেয়া পাব লগা নহয় যে কথাটো যে মিছন চাইনাও মই চাইছোঁ ক'ৰবাত সেই অনুভৱটো নথকা যেন লাগে মই ন' ডাউট মিছন চাইনা ছবিখনে বিজনেছ ভাল কৰিছে কিন্তু নায়কৰ যিটো কাহিনী সেইটোৰ প্ৰতি মানুহৰ যিটো মৰম মিছন চাইনাই ক'ৰবাত হেৰালে নেকি নাই মই ভাবোঁ নিশ্চয় কিবা এটা ভাল পাইছে নহ'লেনো মানুহ হিলডল ভাঙি কিয় আহিব আৰু জুবিন গাৰ্গৰ এটা প্ৰচেষ্টা সঁচাই শলাগিবলগীয়া তেওঁ ছবি উদ্যোগটো কষ্ট কৰি পেলাই এটা পৰ্যায়লৈ আনিছে তেওঁ গায়ক হৈ থাকিব পাৰিলেহেঁতেন তেওঁ ছবি ভাল পায় মই কিমান চিনেমা চাওঁ বা তুমি কিমান চিনেমা চোৱা মই জুবিন গাৰ্গে আজৰি সময়খিনি মেক্সিমাম ছবি চাই কটায় আৰু জুবিন গাৰ্গে এতিয়া নেক্সট যিখন কাঞ্চনজংঘা আহি আছে মই ছবিখন অলপ চালোঁ সেইটো আৰু বেছি ভাল পাব সাংঘাতিক ভাল কাম হ'ব তেওঁৰ এটাই চিন্তা ইণ্ডাষ্ট্ৰিটো তেওঁৰ অকল ইণ্ডিভিজুৱেল চিন্তাটো নাই কৰা তেওঁ ইণ্ডাষ্ট্ৰিটো যাতে উঠক মোৰ ৰত্নাকৰৰ ক্ষেত্ৰতো কৈছে মিউজিক ডাইৰেক্টৰ মিউজিক প্ৰডিউচাৰতে তেওঁ কৈছে এই ছবিখন ভাল হ'বই লাগিব এনি হাও আৰু তেওঁ বহুত চেষ্টা কৰে এতিয়া ইণ্ডাষ্ট্ৰিটোৰ কাৰণে আৰু সেই ক্ষেত্ৰত ধন্যবাদ জনাব লাগিব জুবিন গাৰ্গক হয় আপুনি বহু বছৰ ধৰি থিয়েটাৰত আছিলে মাজতে এবাৰ থিয়েটাৰ নকৰোঁ বুলি ক'লে মানুহে ৰাইজে হাল্লা কৰি দিলে আপুনি আকৌ এবাৰ থিয়েটাৰত আহিব লগা হ'ল আৰু আপোনাক থিয়েটাৰত চাবৰ কাৰণে মানুহে হিলডোল ভাঙি আহে মই নিজে মই নলবাৰীত গৈ চাওঁ মই বহুত জেগাত গৈ মই আপোনাৰ চিনেমা চাওঁ মোৰ এটা কথা যে থিয়েটাৰ চাওঁ তো এটা কথা হ'ল কি আপোনাৰ কোনটো প্ৰিয় চিনেমা নে থিয়েটাৰ নহয় একচুৱেলি কি মই বেচিকেলি মই ষ্টেজৰ পৰা যোৱা এক্টৰ মই ষ্টেজ কৰিছোঁ মই ৰেডিঅ' কৰিছোঁ মই ষ্ট্ৰীট প্লে কৰিছোঁ তাৰ পৰা চিনেমাত গ'লোঁ কিন্তু মই থিয়েটাৰটো কিয় যাব লাগে মই ভাবোঁ এতিয়া জেনেৰেশ্যনক মই কওঁ প্ৰথম কথা এতিয়া জেনেৰেশ্যনক মই কিয় কওঁ ভ্ৰাম্যমান থিয়েটাৰ যাবলৈ যে এটা প্ৰেক্টিচ হৈ থাকে না আমাৰ কোনো ইনষ্টিটিউট আছে যদিও যে এজন এক্টৰৰ ক্ষেত্ৰত এটা কেৰেক্টাৰতে তুমি প্ৰেক্টিচ কৰি থাকিব পাৰা এখন পলিচ হৈ থাকে আৰু ৰেগুলাৰ এটা প্ৰেক্টিচ থাকে ফিজিকেল হেৰি এটা থাকে মই ভাবোঁ মোবাইল থিয়েটাৰ আৰু চিনেমা দুয়োটাই মোৰ কাৰণে প্ৰিয় কিন্তু মাধ্যমটো বেলেগ ফিল্ম ছবিৰ অভিনয় আৰু থিয়েটাৰ অভিনয়ৰ মাজত এইটো এজন অভিনেতাই অনুভৱ কৰিব পাৰিব ডিফাৰেঞ্চটো কিন্তু মই মাজে মাজে বহুতখিনি শুনো যে ধৰি লওক অভিনেতা এজনৰ ফালৰ পৰা যেতিয়া কয় যে দৰ্শক অসমীয়া চিনেমাত দৰ্শক নাই তেতিয়া মই যেতিয়া থিয়েটাৰ চাব যাওঁ তেতিয়া দেখোঁ যে দৰ্শক নাই বুলি কোৱাটো মিছা কাৰণ তাতে মানুহ হাতো ভাঙে টিকেট কাটিব গ'লে আমিও কিমান ঠেলা হেঁচা কৰি টিকেট কাটোঁ গেলেৰীত হ'লেও চাওঁ মানে এনেকুৱা চিটুৱেশ্যনো আহে তো দৰ্শকটোতো আছে ক'ৰবাত কাহিনী মই এটা কথাই কওঁ আমাৰ অসমৰ মানুহখিনি হয়তো তোমাৰ প্ৰশ্নটো হয় আৰু অভিজিৎ ভট্টাচাৰ্যই তেনেকুৱা ধৰণৰ ছাবজেক্ট বস্তু দিছে কাৰণে মানুহে আঁকোৱালি লৈছে চিনেমাৰ ক্ষেত্ৰত মই ভাবোঁ চেষ্টা কৰিছোঁ আৰু কিছুমান চিম্পল জনসাধাৰণ আমাৰ ভালপোৱা ছবি কিছুমান আমি হয়তো দিব পৰা নাই সেইকাৰণে কিজানি মানুহ অহা নাই এতিয়া অসমীয়া মানুহক গালি পাৰি লাভ নাই যিটো আমি থিয়েটাৰ কিয় চাব যায় সেইটো হয় তোমাৰ প্ৰশ্নটো আমি কিমান যুদ্ধ কৰোঁ মানে থিয়েটাৰৰ মই এটা কথাই কওঁ আৰু প্ৰথম কথা হৈছে মোৰ ক্ষেত্ৰত মই ক'লোঁ মই আজি নিজে ছবি এখন কৰিব ওলাইছোঁ মই ব্যৱসায়িক দিশটো চাই পেলাই কৰিছোঁ কমাৰ্চিয়েল মই আজি ছিৰিয়াছ ছাবজেক্ট এটা লৈ মই কৰিব পাৰিলোঁহেঁতেন কিন্তু মই চেষ্টা কৰিছোঁ যে আকৌ সেই হললৈ মানুহ উভতি আহক যেনেকৈ মিছন চাইনাত আহিছে তেনেকৈ আহক মোৰ ছবিত আহক আৰু বেলেগৰ ছবিত আহক তেতিয়াহে ইণ্ডাষ্ট্ৰিটো গ্ৰ' কৰিব আকৌ আৰু মই আশাবাদী ভাল হ'ব
মই আপোনাৰ এতিয়া ৰত্নাকৰৰ বিষয়ে সুধিবলৈ যাম তাৰ আগতে মোৰ জাষ্ট এটা কথা আপুনি ক'ব ৰত্নাকৰৰ শ্বুটিংটো কমপ্লিট হৈ গৈছে এতিয়ালৈ শ্বুটিং কমপ্লিট আমি গানৰ অলপ পেটছ বাকী আছে সেইখিনি হৈ গ'লে আমি জুনৰ এণ্ড মানত ছবিখন ৰিলিজ দিয়াৰ কথা ভাবিছোঁ আৰু মই কওঁ ছবিখন মোৰ ড্ৰিম প্ৰজেক্ট মোৰ সপোনৰ চৰিত্ৰ আৰু বেষ্ট অফ দ্য বেষ্ট মানুহখিনিক মই ইয়াত এংগেজ কৰাইছোঁ আৰু ভাল ছবি এখন যে হ'ব এইটো মোৰ 100% চিয়'ৰ হয় মোৰ প্ৰশ্নটো একদম চিম্পুল হয় মই এজন সাধাৰণ দৰ্শক আৰু ছবি ভাল পোৱা মানুহ হিচাপত উত্তৰকালত আপুনি প্ৰথম অভিনয় কৰিছিলে উত্তৰকালত যেতিয়া আপুনি ফাৰ্ষ্ট শ্বটটো দিছিলে ডাইৰেক্টৰে আপোনাক যেতিয়া একশ্যন বুলি কৈছিলে ৰত্নাকৰৰ শেষ শ্বটত আপুনি যেতিয়া একশ্যন বুলি কৈছে শব্দ দুটা একে উচ্চাৰণ একে কিন্তু তাৰ মাজত বহুত আৱেগ সময় কষ্ট মূৰৰ ঘামো মাটিত পৰিছে বহুতখিনি আপোনাৰ সেই বিষয়ে কি এই যাত্ৰাটোৰ বিষয়ে কিবা অকণমান ক'ব নেকি এইটো কথা ভাল প্ৰশ্ন কৰিছা মই ফাৰ্ষ্ট যেতিয়া একশ্যন কৈছিল লাজ ভয় শংকা আছিল ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্বট আৰু আফটাৰ ৰত্নাকৰত যেতিয়া যে প্ৰডিউচাৰ ডাইৰেক্টৰ হৈ গ'লোঁ এতিয়া এনেকুৱা হৈ গৈছে নিজৰ বাজেটৰ কথাও চিন্তা কৰিব লাগিব সেই তেতিয়া মোৰ পইণ্ট অফ ভিউটো তেতিয়া অলপ বেলেগ হৈছিল এক্টৰ হিচাপে নহয় প্ৰডিউচাৰ হিচাপে ডাইৰেক্টৰ হিচাপে মই নাই চিডিউল মতে কামটো আগুৱাই গৈছেতো সেইটো অন্ততঃ মোৰ ক্ষেত্ৰত ভাল হ'ব সেইটো কথা চিন্তা কৰি আৰু সেইকাৰণে চব প্ৰফেশ্যনেল মানুহ লৈছোঁ আৰু কম্প্ৰমাইজ নাই কৰা কিন্তু ডিফাৰেঞ্চটো সেইটো অভিনেতা হিচাপে আছিল ইয়াত অভিনেতা ডাইৰেক্টৰ প্ৰডিউচাৰ মিলি আছে আৰু যিমান সোনকালে এজন প্ৰডিউচাৰ পইণ্ট অফ ভিউৰ পৰা কি হয় সোনকালে যিমান ছবিখন শেষ কৰিব পাৰোঁ তেওঁ পইচাটো বাছে আৰু ডাইৰেক্টৰ কথাটো হৈছে যিমান বাহিৰৰ টেকনিচিয়ানখিনিক যিমান পাৰোঁ যে অসমৰ মানুহখিনিৰ লগত এই কাম কৰি তেওঁ কমফৰ্ট হৈছে আৰু সেইকাৰণে কাম সোনকালে হৈছে আৰু মই ধন্যবাদ জনাব লাগিব কিয় মই এটা ইনচিডেণ্ট কৈছোঁ ৰত্নাকৰত কোনেও কিন্তু মই DOP মই ফাইট মাষ্টাৰ মই চিফ এছিষ্টেণ্ট ডাইৰেক্টৰ মই এক্টৰ সেইটো বুলি কাম কৰা নাই তেওঁলোকে চেষ্টা কৰিছে অকল এখন ভাল ছবি দৰ্শকক দিবৰ কাৰণে ৰত্নাকৰ সেইটো খুব গুড চাইন আৰু তেওঁলোকৰ ইনভলভমেণ্টটো এটা সৰু কাহিনী আমি চেৰাপুঞ্জীৰ স্মিথত আমি এটা ছেট বনাইছিলোঁ 3 ডিগ্ৰী চেলচিয়াছত আমাৰ ঠাণ্ডাটো ইমান আমি কথা ক'ব নোৱাৰোঁ ঠাণ্ডাত কঁপি আছোঁ ৰাতি তাৰপিছত মই এনেকৈ ছেটটো চাব গ'লোঁ গৈ পেলাই দেখিলোঁ মোৰ ভাল লগা নাই ছেটটো মোৰ ৱাইফো আছিল তেওঁ ওৱান অফ মাই প্ৰডিউচাৰ তাৰপিছত তেওঁ মই ক'লোঁ যে এই কালাৰটো মোক এইটো কালাৰ লাগে এতিয়া চবেই আচৰিত এতিয়া কি হ'ব মই কৈছোঁ নাই মোক লাগিব এইটো কালাৰ তাৰপিছত গৈ এৰাতিৰ ভিতৰত মোৰ ৱাইফৰ পৰা আৰম্ভ কৰি স্পট বয়টোৰ পৰা আৰম্ভ কৰি এক্টৰ মানে DOP চবেই এদিনত গোটেই ছেট কালাৰ কৰি উলিয়াই দিছে সেইটো হৈছে ইনভলভমেণ্ট আচ্ছা হয় বহুতখিনি মানে আপোনাৰ লাগি আছে টিমটোৱে মানে আপোনাৰ যিটো সপোনটো সাৰ্থক তেওঁলোকে মোৰ সপোন বুলি নহয় তেওঁলোকৰ সকলোৰে সপোন আছে আজি স্পট বয়টোলৈকে তেওঁ এই ৰাতিত ইমান ঠাণ্ডাত তেওঁ মানুহক চাহ যোগান ধৰিছে খোৱা যোগাৰ ধৰিছে আৰু চবেই কষ্ট কৰিছে এখন ভাল ছবি হওক আৰু ভাল ছবি তেওঁলোকৰ সেই সপোনটো সাৰ্থক দিঠকত পৰিণত হ'ব যে সেইটো মই অনুভৱ কৰিছোঁ এতিয়া প্ৰডাক্টটো চাই হয় আৰু এটা কথা মই আপোনাৰ ইণ্টাৰভিউ প্ৰাগ নিউজতো দেখিছোঁ ৰত্নাকৰৰ বিষয়ে তাত আপুনি কৈছে যে বিভিন্ন ধৰণৰ কেমেৰা ইউজ কৰা হৈছে স্পেচিয়েলি একশ্যন ডাইৰেক্টৰ অনা হৈছে আৰু মই দুটামান শ্বটো চাইছোঁ আপুনি বুলেটৰ পৰা জঁপিয়াই আপুনি এবাৰ পঢ়িছেও চাগে তো এই কি হয় এইটো প্ৰেক্টিছৰ সময়ত কৰা হয় জেনেৰেলি ৰিস্ক হয় এইবিলাক শ্বটত যেতিয়া ৰোপ লগোৱা থাকে যেনে ইমান সহজ নহয় কিন্তু অসমীয়া চিনেমাত হয়তো ইমান বিশেষকৈ VFX বা এনেকুৱা টেকনিকেলি ছবি টেকনিকেল ছাইডটো ষ্ট্ৰং ছবি হয়তো মই মোৰ ক্ষেত্ৰত মই কৰা নাই কিন্তু মই নিজে চেষ্টা কৰিছোঁ বাহিৰৰ টীমটো আনিবলৈ আজি ৰাজেশ কান্নান ৱান্টেড ফিল্মত সি কাম কৰিছে সি 15জনী এটা টীম লৈ আহিছে ষ্টেডি কেম লৈ আহিছে এটা শ্বটত মই 5টা কেমেৰা ইউজ কৰিছোঁ আৰু জেনেৰেলি অসমীয়া ছবিৰ ক্ষেত্ৰত নহয় আৰু জুবিন গাৰ্গে চেষ্টা কৰিছে মিছন চাইনাটো কৰিছিল কিন্তু মই এতিয়া ৰত্নাকৰত এটা ট্ৰেণ্ডটো চেঞ্জ হ'ব যে সেইটো মোৰ দৃঢ় বিশ্বাস ভাল পাব যে এক ভাল কাহিনী ভাল অভিনয় টেকনিকেলি ৰিচ ছবি এখন মানুহে চাব পাব ইয়াত আপুনি বহুত বছৰ আগতে এবাৰ ইণ্টাৰভিউত নহয় আপুনি ক'ৰবাত কৈছিলে মই আছিলোঁ মানে সেই মিটিংখনত আপুনি কৈছিলে যে মোৰ জীৱনৰ এটা প্ৰজেক্ট এনেকুৱা আছে য'ত মই ডাবল এক্টিং এটা কৰিব বিচাৰোঁ মই এইটো নাজানো আপুনি ক'ব পাৰিব নাই এতিয়া কিন্তু ৰত্নাকৰত তেনেকুৱা কিবা নাই ৰত্নাকৰ ডাবল এক্টিং নহয় কেৰেক্টাৰটো ভেৰিয়েশ্যন আছে ফাৰ্ষ্ট হাফ ছেকেণ্ড হাফ তেনেকৈ 3টা ফেজ আছে
বা দুটা ফেজ আছে এইটো চালে গম পাব এতিয়া এতিয়া কৈ দিব নালাগে বাৰু নিশ্চয় আমি চিনেমাখন চাম মই আৰু এটা এতিয়া আমি অকণমান বেলেগ দিশলৈ আহোঁ যে যতীন বৰা এজন এক্টৰ হিচাপে সদায় সফল আছিলে আৰু সদায় মানুহৰ মৰমত আছে আপুনি বুজি পাব পাৰে মই পাঠশালাৰ পৰা আপোনাক লগ কৰিব আহিছোঁ তো এই যতীন বৰাজন ৰাজনীতিলৈ কেনেকৈ গ'ল নহয় মই একচুৱেলি অভিনয়টো মই কৰি যাম যেতিয়ালৈকে অভিনয় আছে দৰ্শকে বিচাৰি থাকিব তেতিয়ালৈকে মই অভিনয় কৰি যাম কিন্তু মোৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰেচিডেণ্টে মোক আকৰ্ষণ কৰে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ব্যক্তিত্বে মোক আকৰ্ষণ কৰিছিল আৰু বিজেপিত সেইকাৰণে আছোঁ কিন্তু মই ভীষণ ৰাজনীতিবিদ নহয় মই এতিয়া আছাম ফিল্ম ফাইনেন্স এণ্ড ডেভেলপমেণ্ট কৰ্পৰেশ্যন চেয়াৰমেন হৈ আছোঁ যিটো আমাৰ লাইনৰে বস্তু এটা মোক দিছে কিন্তু মই মেক্সিমাম সময় দেখোন মই চিনেমাতে অভিনয়তে দি আছোঁ তাৰ মাজে মাজে দলৰ এজন তৃণমূল কৰ্মী হিচাপে যিখিনি দায়িত্ব দিয়ে সেইখিনি মই পালন কৰি যাওঁ কিন্তু মোক এনেকুৱা ধৰণৰ নহয় যে মই এনি টাইম অকল তুমি যিটো কথা কৈছা মোৰ ক্ষেত্ৰত সেইটো ইমান ডাঙৰ সাংঘাতিক ৰাজনীতিবিদ মই নহয় কিন্তু মোৰ ভাল লাগে দলটো সেইকাৰণে মই দলত ইনভলভ হৈ আছোঁ কাম কৰি যাম দলৰ হয় আপোনাৰ আগতে বহুত কথা মই শুনিছিলোঁ আপুনি কৈছিলে যে যিখিনি পুৰণা এক্টৰ মই এইটো জাষ্ট পাৰ্চনেলো হ'ব পাৰে কিন্তু তথাপিও সুধিছোঁ আপুনি নিজৰ মুভি কেৰেক্টাৰটোৰ লগতে আপুনি নিজৰ এটা বিজনেছো চলায় আপোনাৰ দোকান আছে বা বেলেগ বেলেগ আছে নৌকাখনো আছে তো যিখিনি আগৰ পুৰণা এক্টৰ যেনেকৈ মই নাম নলওঁ তেওঁলোকে হয়তো বেলেগ বিজনেছ নাই এতিয়া ঘৰতে বহি আছে চিনেমা নাই ছবি চলা নাই তো আপুনি অসমীয়া এইটো যিটো চেয়াৰমেন পদত আছে তাৰ ফালৰ পৰা কিবা পদক্ষেপ লৈছে নেকি বাৰু বা তেনেকুৱা আচলতে কি হৈছে ব্যৱসায়টোৰ ক্ষেত্ৰত মই ভাবোঁ কিন্তু বাহিৰত এটা ট্ৰেণ্ড আছে যে নিজৰ নিজৰ আৰ্টিষ্টবিলাকৰ নিজৰ নিজৰ ৰেষ্টুৰেণ্ট থাকে হেৰি থাকে এইটো আমাৰ অসমত আছে অসমত মই সেই কথা চিন্তা কৰি মই কৰিছিলোঁ আৰু মই ভাবোঁ ৰেগুলাৰ এটা ইনকাম হৈ থকাটো খুব দৰকাৰ এজন আৰ্টিষ্টৰ আৰু কাম নাথাকি যেতিয়া ঘৰত বহি যোৱা হয় তেতিয়া সেই ফ্ৰাষ্ট্ৰেশ্যনটো হয় মই দেখিছোঁ আৰু মোৰ ক্ষেত্ৰত মই সেই বস্তুবিলাক মই আগতে কৰি লৈছোঁ যাতে মোৰ যেতিয়া হাতত কাম নহ'ব বা মই একো নাথাকিব তেতিয়া হয়তো মই চলি থাকিব পৰাকৈ মই এইখিনি কাম কৰিব লাগিব আৰু আছাম ফিল্ম ফাইনেন্স ডেভেলপমেণ্ট কৰ্পৰেশ্যন এটাই কথাই আছে আমি কিছুমান শিল্পী শাৰীৰিকভাৱে অসুস্থ বেমাৰ হৈ পৰি আছে আমি তেওঁলোকক কিছুমান আমি ফাণ্ড আছে আমি দিব পাৰোঁ সাহাৰ্য দিব পাৰোঁ তেনেকুৱা ধৰণৰ সুবিধা আমি আৰ্টিষ্টৰ ক্ষেত্ৰত কৰিছোঁ আৰু মই তুমি যিটো প্ৰশ্ন কৰিছা খুবেই প্ৰয়োজন অসমৰ ক্ষেত্ৰত বিশেষকৈ দেন অসমৰ ইণ্ডাষ্ট্ৰিটো নাই অকল ছবি কৰিয়ে তুমি চলি থাকিব নোৱাৰা নট পচিবল ইম্পচিবল অসমত অকল ফিল্ম এক্টিং কৰি চলি থকাটো নট পচিবল আৰু সেইকাৰণে বহুত কথা চিন্তা কৰি মই কিছুমান ব্যৱসায় মই ষ্টাৰ্ট কৰিছোঁ আৰু মই তেনেকৈ চলি আছোঁ চলি থাকিম ৰত্নাকৰৰ বিষয়ে ৰত্নাকৰখন এটা কাৰণে ভাল পাব যে এই ছবিখনে নতুন জেনেৰেশ্যনক আৰু আকৰ্ষিত কৰিব ছবিখন চাই আৰু ছবিখনত মই যিমানখিনি টেকনিকেল মানুহ লৈছোঁ DOP পৰা আৰম্ভ কৰি DOP আমাৰ ধন যাক প্ৰদীপ দৈমাৰী তাৰপিছত মই ফাইট মাষ্টাৰ লৈছোঁ ৰাজেশ কান্নন আৰু এডিটৰ আমাৰ বম্বেত কাম কৰি আছে মিছন চাইনাও তেওঁ এডিটৰ আছিল প্ৰতিম খাউন তেওঁক ৰাজা বুলি কওঁ আৰু গোটেই টিমটো মই ভাবোঁ প্ৰফেশ্যনেল টিম লৈছোঁ আৰু সেই বস্তুটো ৰিফ্লেক্ট হৈছে ফিল্মত আৰু ফাইট মাষ্টাৰ তেওঁ ফাৰ্ষ্ট টাইম আহিছে অসমত মই এটা কথাই কৈছিলোঁ যে অসমত বহুত ফাইট মাষ্টাৰ আহে কিন্তু ছাকচেছ নহয় কিন্তু এইবাৰ তুমি কি কৰা মই নাজানো কিন্তু তেওঁ চেষ্টা কৰিছে ভাল ছবি এখন ফাইটবিলাক দিব কাৰণে আৰু চবেই সহায় কৰিছে মোক দেই যিমান জেগাত গৈছোঁ যোৰহাটৰ মানুহখিনিয়ে মোক যথেষ্ট সহায় কৰিছে আৰু প্ৰথমে আমাৰ ধ্ৰুৱজ্যোতি ধ্ৰুৱ দুৱাৰা যিটো তেওঁ মোক যথেষ্ট সহায় কৰিছে আৰু যোৰহাটৰ শিল্পী কলা কৌশলীৰ পৰা আৰম্ভ কৰি আৰু মই আৰ্টিষ্ট লৈছোঁ চব প্ৰফেশ্যনেল আৰ্টিষ্ট লৈছোঁ বিষ্ণু খাৰঘৰীয়া আছে ৰীণা বৰা আছে প্ৰতিভা চৌধুৰী চেতনা দাস আছে হিৰেণ্য ডেকা আছে পবিত্ৰ মিণ্টু আছে তাৰপিছত ইফালে সঞ্জীৱ হাজৰিকা বৰষা নিশিতা মই আছোঁ আশ্ৰমিকা বুলি এজনী চাইল্ড আৰ্টিষ্ট আছে আৰু মই ভাবোঁ এখন ছবিৰ ক্ষেত্ৰত যি কেৰেক্টাৰৰ প্ৰয়োজন সকলোৱে মোৰ এটা ভাল লাগে আৰু ইনফেক্ট মই সীমা বিশ্বাসৰ ৱাইফ মাক 80 years তেওঁ মানে এনেকুৱা মাকক আমি কাষ্ট কৰিছোঁ আৰু চব শিল্পীয়ে সাংঘাতিক ভাল কাম কৰিছে আৰু মই ভাবোঁ এই কামখিনিয়ে ৰত্নাকৰ আগুৱাই যোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব আৰু জুবিন গাৰ্গক ধন্যবাদ জনাব লাগিব এতিয়া আমি ৰত্নাকৰৰ গানকেইটা পপুলাৰ হৈছে তোমালোকে নিশ্চয় গম পাইছে যে ৰাতি ৰাতি গানটো সাংঘাতিক চলিছে টাইটেল ট্ৰেকটো
খুব সুন্দৰ হৈছে আৰু চব শিল্পী কলা কৌশলীয়ে যিমান পাৰে এখন ভাল ছবি দিবৰ কাৰণে যিখিনি চেষ্টা কৰিছে আৰু সেইটো ছবিত ৰিফ্লেক্ট কৰিব হয় আমি শুভকামনা দিলোঁ আপোনাক আৰু লগতে নতুন বছৰ অসমীয়া নতুন বছৰ আৰু বহাগ বিহুৰ শুভেচ্ছা দিলোঁ